চলো তই আজি স্কুল আহোঁতে কিয় দেৰি হ'ল? ছাৰ ছাগলীজনে খেৰ খোৱা নাছিলে যে এই খেৰ খুৱাই থাকোঁতে দেৰি হ'ল ছাৰ। মাকে বাচ্চাক খোৱা নিচিনা খুৱাই আছিল নেকি তই? দেৰি হ'ল যে তোৰ। ছাৰ কথাটো অলপ তেনেকুৱাই আছিলে। কি ক'লি? ছাৰ মানে খেৰখিনি শুকান আছিলেতো, ছাগলীটোক খাবলৈ দিছোঁ, সি নাখায়। এতিয়া উপায় নাই, ময়ো এটা বুদ্ধি খটালোঁ। কি বুদ্ধি খটালি তই? ছাৰ মই ভিতৰলৈ গ'লোঁ আৰু দেউতাৰ সেউজীয়া গাগলছখন আছিলে, সেইখন আনি ছাগলীটোক পিন্ধাই দিলোঁ। পিন্ধাই দিয়াৰ লগে লগে খাবলৈ ধৰিলে নহয় চপা চাপ। মানে সি ভাবিলে কি খেৰখিনি কেঁচা বুলি। এনেকৈ খুৱাই থাকোঁতে দেৰি হ'ল ছাৰ। অফিচৰ পৰা আহোঁতে ইমান দেৰি কিয় হ'ল? ক'ত মৰি আছিলে ইমান দেৰি? তোমাৰ পৰা আৰু মই বহুত অশান্তি পোৱা হৈছোঁ আৰু আজিকালি। কিয়? মই কি কৰিলোঁ? অলপ মনে মনে থাকাহে, মোক শান্তিৰ সৈতে থাকিবলৈ মন গৈছে। একেবাৰে মোৰ লগত তোমাৰ লগত থাকিব মন গৈছে। মোৰো সেই ৰমেনৰ লগতে থাকিব মন গৈছে। বুজিছে গগৈ, বুদ্ধি থাকিলে চব সম্ভৱ। মই কিমান বুদ্ধি খটাই ঘৰ চলাই আছোঁ মইহে জানো। কেনেকৈ? এই ধৰক কালি এটা কাহিনী কৈছোঁ আপোনাক। ল'ৰাটোৱে জিদ ধৰিলে, বোলে চিৰিয়াখানা যাওঁ। মই তাক বুজাইছোঁ এতিয়া নাযাওঁ, পাছত যাম কেতিয়াবা। সি নামানে। সি বোলে অজগৰ সাপ চাবই। মই আৰু কি কৰিম এতিয়া, উপায় নাই। খটালোঁ এটা বুদ্ধি আৰু। তাৰপিছত তাক মই দেখাই দিলোঁ অজগৰ ঘৰতে। কেনেকৈ দেখালে অজগৰ ঘৰত? অজগৰ দেখাই দিলে আপুনি ঘৰতে? বৰ আচৰিত মানুহ দেই। কেনেকৈ দেখালে কওকচোন কওক। এই বেছি জিদ ধৰা দেখি পানি গৈ এই কলগছৰ গুৰিৰ পৰা কেঁচু এটা ধৰি আনিলোঁ। ধৰি আনি তাক মানে কি কৰিলোঁ, এখন মেগনিফাইং গ্লাছ লগাই তাক দেখালোঁ, চা এইটো অজগৰ। সিও খোজ, ময়ো খোজ, পইচাও বাচি গ'ল। মে আই কাম ইন ছাৰ? Yes, please come. গুড মৰ্ণিং ছাৰ। Oh, good morning and please be seated. থেংক ইউ ছাৰ। Okay, আপোনাৰ নামটো তেনেহ'লে ভদাই গগৈ। হয় ছাৰ। আপুনি ৰেলৱে চাকৰি ইণ্টাৰভিউ দিব আহিছে। মই আপোনাক বেছি প্ৰশ্ন নুসুধোঁ বাৰু। দুই এটা প্ৰশ্ন সুধি আপোনাক মই বিদায় দিম, তাৰপিছত আপুনি সকলো ৰিজাল্ট পাই যাব। আচ্ছা, কওকচোন বাৰু, দুখন ট্ৰেইন মুখামুখিকৈ একেটা ট্ৰেকতে যদি আহি থাকে আপুনি কি কৰিব? মই জানো ছাৰ, ৰঙা ফ্লেগ দেখাই দিম আকৌ। ধৰি লওক আপোনাৰ ওচৰত ফ্লেগ নাই, তেতিয়া আপুনি কি কৰিব? মই জানো ছাৰ, মই টৰ্চ দেখাই দিম। টৰ্চ জ্বলাই সংকেত দিলে ৰখি যাব ট্ৰেইন। ধৰি লওক আপোনাৰ ওচৰত টৰ্চো নাই, তেতিয়া আপুনি কি কৰিব? তেতিয়া ছাৰ মই পিন্ধি থকা ৰঙা চাৰ্টটোকে ফালি দেখুৱাই দিম আৰু। ধৰি লওক আপুনি পিন্ধি থকা চাৰ্টটোৰ ৰং ৰঙা নহয়, তেতিয়া আপুনি কি কৰিব? ছাৰ আপুনি মোক মহা বিপদত পেলালে দেই। আপোনাৰ এই আনচাৰটোৰ ওপৰত বেছ কৰি আপোনাক উত্তীৰ্ণ কৰা হ'ব। তেতিয়া ছাৰ মই ভলুকাজিকক মাতি দিম ফোন কৰি। ভলুকাৰ জীয়েকক কিয় ফোন কৰি মাতিব? তাৰমানে ছাৰ ভলুকাৰ জীয়েকে যে আপোনাৰ কেতিয়াও এক্সিডেণ্ট দেখা নাই, মানে ট্ৰেইনৰ এক্সিডেণ্ট। এতিয়া আপুনি কোৱা মতে যদি দুখন ট্ৰেইন সন্মুখামুখি আহে, এক্সিডেণ্টটো হ'বই, কাৰণ মোৰ ওচৰতো একো বস্তুৱে নাই ৰখাবলৈ। এতিয়া ভলুকাৰ জীয়েকক ফোন কৰি তেতিয়া মাতি দিম, তাই আহিব, আমি দুয়োটা একেলগে এক্সিডেণ্ট উপভোগ কৰিম আৰু ছাৰ। কিবা এটা খাই লওঁ ইয়াতে, বুজিছ? বহ। বহিছোঁ দেউতা। হে ৱেইটাৰ, এক বটল বিয়েৰ আৰু এটা ক'ল্ড ড্ৰিংকছ লৈ আহা। দেউতা আপুনি কি ক'ল্ড ড্ৰিংকছ খাব নেকি? আপুনি বিয়েৰ খাই লওক, দুইটা বিয়েৰ।